এইকেইদিন মোৰ হস্পিটেলত দাউত থাকাতে গৈছে হস্পিটেল যাই থাকাতে গৈছে আজিও ৰাতিপুৱা আব্বাৰ লগত হস্পিটেল আহিলোঁ তাতে ডক্টৰ নাই মানে ৰিপৰ্ট দেখাব লগা আছিল আজি আহিব বুলি ভাবিছিলোঁ আজিও যে দেৱালী ছুটিত আছে সেইটো গম পোৱা নাই তাৰপিছত ডক্টৰ নাই দেখা পাই আব্বা আৰু মই ঘৰত গুচি আহিলোঁ আব্বাৰো অলপ ঘৰত কাম আছিল সেইকাৰণে আব্বাও গুচি আহিলে যাওঁতে কি থকাকৈ চুলি বান্ধি গৈছিলোঁ আহি কিনে মোৰ চুলি একদম উৰে অৱস্থা নোহোৱা হৈ গৈছে যি কি নহওক তাৰপিছত মই মেহেন্দি ডাই ৰিলিজ কৰি থৈ দিলোঁ মানে ভিজাই থৈ দিলোঁ মেহেন্দি বনাব লগা আছে তাৰপিছত আহি কিনে চাওঁছি এনেকুৱা ৰ'দ দিছে কিন্তু ভিউটোও ভাল লাগছে দিনটো আৰু গা চা ভাল নাছিল কাৰণে ভিডিঅ' বনাব মন যোৱা নাছিল গধূলি চাহকাপ খাই কিনে ৰাতিপুৱা ভিজাই থোৱা মেহেন্দিখিনি মই আকৌ পাইপিং বেগত ভৰাই কিনে মই কোণ বনবাৰ কাৰণে ৰেডি কৰি আছোঁ এইখিনি ফিল্টাৰ কৰি লওঁ মেহেন্দিখিনি তাৰপিছত পাইপিং বেগত ভৰাই কিনে কণকেইটা বনাই ল'লোঁ তাৰপিছত কণ বনাই থাকোঁতে মোৰ আগত আহি ৰিং লাইটটো লগাই মোৰ আগত ৰিল বনাইছে মানে আমাৰ এডিটত ইমান চখ বাপৰে মেহেন্দিৰ কণ বনাই থাকোঁতে মেহেন্দি মোৰ খাংগাই লাগছে আজি ভিডিঅ'তে টেক কৰিলোঁ নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম